সেইটো কাৰণে বনাই দিওঁ আৰু আজি হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ আৰু ইয়াতে যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে বা নতুনকৈ মোৰ চেনেলটো ভিডিঅ'টো পাইছে তেতিয়াহ'লে প্লিজ টু ছাবস্ক্ৰাইব কৰি দিব তলতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ সদায় গেছত বনাওঁ আজি অলপ বেলেগ ষ্টাইলত ভাবিলোঁ জুইত এবাৰ ট্ৰাই কৰি চাওঁ বনাই কাৰণ জুইত খোৱা বস্তুটোৱে বেলেগকৈ টেষ্ট হয় গতিকে ব'লক আজি আমাৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু এইফালে আমাৰ গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ এয়া কচু মই কাটি ল'লোঁ আৰু আমাৰ মানে এডোখৰতে কুকুৰা গঁৰালটো আছে যে সেই কুকুৰা গঁৰালটোত পূৰা মানে চিঞৰি আছে এতিয়া মই যিমানখিনি কথা কৈ যাম তাৰ মাজতে চিঞৰি যাব চ' আগতে আই এম চৰি ফৰ ডেট মানে সেয়া আকৌ চিঞৰিলে আৱাজটো যাতে আপোনালোকে ইগন'ৰ কৰি দিয়ে আৰু এইফালে মই তেল গৰম কৰি ল'লোঁ জুইত আগতেই তাৰপিছত এয়া মই কাটি থৈছিলোঁ পিঁয়াজ এই পিঁয়াজখিনি মই গোটেইখিনি ভালদৰে ভাজি ল'ম যেতিয়ালৈকে মানে পূৰা গল্ডেন ব্ৰাউন হৈ নাযায় তেতিয়ালৈকে মই পিঁয়াজখিনি ভাজিম আৰু এইখিনি বিলাহী মই এটা বিলাহী দিছোঁ এটা বিলাহীয়ে যথেষ্ট তাৰপিছত এই গল্ডেন ব্ৰাউন হোৱা পিঁয়াজখিনিত মই এইখিনি এনেকৈ দি কিনে ভাজি লৈছোঁ তাৰপিছত যেতিয়ালৈকে গোটেইবোৰ তেলবোৰ এৰি নিদিয়ে তাৰপিছত মই এতিয়া ইয়াত দিছোঁ 1 চামুচ জিৰা আৰু 1 চামুচ এয়া হৈছে 1 চামুচ ধনিয়া আৰু এইখিনি গোটেইখিনি মই মিক্স কৰি কিনে মই যিখিনি কচু কাটি থৈ দিছিলোঁ মই আপোনালোকক দেখাইছিলোঁ সেই কচুখিনি মই ইয়াত দি দিম আচলতে এই কচুখিনি মই ডাঙৰকৈ নাকাটোঁ কাৰণ ডাঙৰকৈ যদি কাটোঁ বস্তুটো মানে ভাজি গলি যাব যে কচুখিনি সেইটো কাৰণে মই কচুখিনি ডাঙৰকৈ মানে অকল গুচাই দিছোঁ তাৰপিছত এয়া ভাজি ল'ম তেতিয়া মানে বস্তুখিনি গোটেইখিনি ধুনীয়াকৈ ভাজা যেতিয়া হৈ যাব নহয় তেতিয়া এই গোটেইখিনি মানে পূৰা কমটি হৈ যাব মানে সেইটো কাৰণে মই কাটি দিয়া নাই আৰু এয়া চাওক মই অথনি কৈছিলোঁ যে মই ডাঙৰকৈ কচুখিনি দিম এয়াই কাৰণ মই ডাঙৰকৈ কচুখিনি দিলোঁ এই গোটেইখিনি মানে গলি গ'ল পাছত গলি যায় যে সেইটো কাৰণে মই কাটা নাছিলোঁ এতিয়া এই কচুখিনিত মই ধান জলকীয়া মই বজাৰৰ পৰা কিনি অনা এইখিনি ধান জলকীয়া ইয়াত দি দিছোঁ যাতে অলপমান জ্বলা হয় কাৰণ জ্বলা হ'লে খাই ভাল লাগে তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি মই 5-10 মিনিটমান ইয়াক একদম ফ্লেমত মানে জুইটো একদম কমটি কৰি কিনে থৈ দিম আৰু এতিয়া মই 5-10 মিনিটৰ পিছত এই কেৰাহীখন আঁতৰাই দিছোঁ এতিয়া ঢাকনিখন এতিয়া দেখিছেনে এয়া চব মানে গলি গৈছে তো এইটোৱে কাৰণ যিটো কাৰণে মই আপোনালোকক কৈ আছিলোঁ যে মই কচুখিনি ডাঙৰকৈ দিছোঁ তো এইখিনি এতিয়া বহুতেই গলিছে কিন্তু ইয়াতকৈ আৰু অলপ বেছিকৈ গলিব লাগিব সেইটো কাৰণে এতিয়া মই ইয়াত জুইটো মই একেবাৰে কমাই দিলোঁ নহ'লে এইখিনি মানে দেৰি যাব যে সেইটো কাৰণে একেবাৰে ল' ফ্লেমটো ইয়াত কৰিব মানে ল' ফ্লেম মানে আৰু একদম জুইখিনি আঁতৰাই দিলোঁ অকল এঙাৰত মানে সিজিবলৈ দিছোঁ তাৰপিছত ইয়াক 5-10 মান থৈ কিনে 10 মিনিটমান থ'ম তাৰপিছত আকৌ চাম চাই থাকক মোৰ ভিডিঅ'টো আৰু যদি এইখিনিলৈকে কোনোবাই চাই আছে আৰু যদি ভাল পাইছে প্লিজ তলতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জুইটো মই ইমানটো এনেকৈ থৈ দিছিলোঁ ব'লক আৰু এবাৰ খুলি কিনে চাওঁ কেনেকুৱা হৈছে আৰু এইফালে মোৰ কচুখিনি পূৰা হৈ গ'ল এতিয়া মই এইখিনি চাৰিখন প্লেট এখনত এয়া হৈ গ'ল আমাৰ কচু ৰেডি এতিয়া মোৰ কচুখিনি বনোৱা প্ৰায় হৈ গ'ল এতিয়া মই ভাবিছোঁ শুকান মাছ আছিলে মানে জুইত যিহেতু জ্বলি আছে তো ভাবিলোঁ জুইতে মানে পুৰি কিনে সেইখিনি এখন চাটনি বনাম গতিকে ব'লক আপোনালোকক মই দেখাই আছোঁ এই ৰেচিপিটো মই কেনেকৈ বনাওঁ এইকেইটা হৈছে শুকান মাছ এইকেইটা মই এতিয়া সেই জুইত পুৰিম তাৰপিছত চাটনি বনাম জুইত পুৰিম বুলিতো ক'লোঁ কিন্তু জুইত পুৰিবলৈ এতিয়া মোক লাগিব সঁজুলি মানে হৈছে আমাৰ সেনেকুৱা খৰিকা নাই কিন্তু এডাল মানে লোহাৰ টাইপৰ নিচিনা লাঠি এডাল আছে মানে এডাল আগতেই বনাই থোৱা মাহঁতে বনাইছিলে মায়ে চাগে এইটো বনাইছিলে এতিয়া ক'ত লোহাৰ পালে নাজানো টাঙা চাৰ কিবা হয় চাগে তো এইটো দিয়ে মানে আমি বস্তুবোৰ পুৰোঁ তো ব'লক এতিয়া পুৰি লওঁ মাছকেইটা ধুবলৈ মোক এখন প্লেট লাগিব
এখন প্লেটে লৈ ল'ম। এইটোত মই মাছকেইটা ধুব লাগিব। আৰু এইফালে মই এইকেইটা মাছ ধুই ল'লোঁ। এতিয়া মই এইখিনি পুৰিব লাগিব। কিবা এটা বস্তু যদি জুইত পুৰিবলৈ হয় তেতিয়া মানে জুইটো যেতিয়া পূৰা এগালমান পূৰা মানে এঙাৰ থাকে যে তেতিয়া সেই বস্তুবোৰ পুৰিবলৈ ভাল হয়। এতিয়া যিহেতু আজি প্ৰথমবাৰৰ বাবে ইয়াত জুই জ্বলাইছোঁহে মানে এইটো জেগাত, তো ইয়াত এঙাৰ হ'বলৈ অলপমান টাইম লাগিব। যেতিয়া পূৰা ঠাণ্ডা দিন আহি যাব তেতিয়া ভাল লাগিব। তেতিয়া পূৰা এঙাৰ হৈ যাব যে তেতিয়া ইয়াত আৰু একদম পূৰা ব্ৰইলাৰ পুৰি খাবলৈ তেতিয়া ভাল হ'ব। আৰু এতিয়া এনেকৈয়ে চলাব লাগিব। আৰু এইফালে মই শুকান মাছকেইটা ধুনীয়াকৈ পুৰি ল'লোঁ। এয়া মই চুই চাইছোঁ। চুই চালে যেতিয়া অলপ টান হৈ যায় তেতিয়া মানে গম পাব যে মানে এইটো আপুনি ধুনীয়াকৈ মানে চাটনি বনাব পাৰিব। আৰু তো মই এতিয়া চুই চালোঁ, মোক লাগিছে এইটো হৈ গ'ল। সেইটো কাৰণে মই এতিয়া এইটো একদম ভিতৰত লৈ যাম। তাৰপিছত আপোনালোকক চাটনি বনাই কিনে দেখাই আছোঁ। আৰু যিসকলে মোৰ কমেণ্টত কয় কেতিয়া খোৱাবা, তো মই তোমালোকক ডাইৰেক্ট ইনভিটেশ্যন মোৰ ভিডিঅ'ৰ থ্ৰুদি দি দিছোঁ। যেতিয়া মন যায় আহিবা, তেতিয়া মই বনাম। খালি ঠাণ্ডা দিনত আহিবা, যাতে ঠাণ্ডা দিনত মই আকৌ জুইৰ ওচৰত বহিব পাৰোঁ। কাৰণ এতিয়া গৰমত জুইৰ ওচৰত বহি আৰু গৰম দিছে, ওপৰৰ লাইট আকৌ এটা লাইট মানে ধোঁৱা ওলাই গৈছে। তো যোনে কমেণ্টত মোক নেক্সট আগৰ ভিডিঅ'কেইটাত কৈ আছিলে যে কেতিয়া খোৱাবা, ঘৰত আহিবা, মই একদম ডাইৰেক্ট ইনভিটেশ্যন দিছোঁ। তাৰপিছত ঘৰত আহি দিলে মই একদম পূৰা বনাই খুৱাম। আৰু এই গৰমত জুইৰ গৰমত আৰু মই একদম অকল আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাইছে। আৰু যদি ভাল পাইছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দি দিব। তেতিয়া আৰু ভাল লাগিব, আগলৈ আৰু ভিডিঅ'জ বনাব মন যাব। তো এইবিলাক সৰু সুৰা ভিডিঅ'জ মই আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাওঁ, যাতে আপোনালোকে চাই ভাল পায়। আৰু মই নজনা কিছুমান কথা শিকিবলৈও বাৰু বনাওঁ। চ' য়েছ। আৰু এতিয়া মই ভাবিছোঁ যোৱাকালি ঘৰত মাছৰ বেপাৰী আহিছিলে। তো ঘৰতে অহাৰ কাৰণে মায়ে কেইটামান দনিকণা মাছ ল'লে। ভাবিছোঁ সেইকেইটা আজি পাতত দি কিনে অলপ বেলেগ ষ্টাইলত বনাই চাওঁ। লগতে আপোনালোকক দেখাই যাম, গতিকে চাই থাকক মোৰ ভিডিঅ'টো পিছলৈ। আৰু এই শিলা হৈছে পাত। এইবিলাক মই এতিয়া ধুব লাগিব। ধুই মেলি ধুনীয়াকৈ তাৰপিছত পাতত দিম। তাৰ আগতে মই এইবিলাক ভালকৈ ধুই লওঁ। এইফালে মোৰ পাত ধোৱা হৈ গ'ল। এতিয়া মই মাছখিনি ধুনীয়াকৈ ইয়াত বিলাহী নহয়, নিমখ তাৰপিছত আৰু জলকীয়া কেইটামান দি মই ধুনীয়াকৈ ইয়াত পাতত দি দিম। আৰু এইফালে মই এইখিনি মাছ ইয়াত মই নিমখ অলপমান দি লওঁ। নিমখ আৰু জলকীয়া দি তাৰপিছত ধুনীয়াকৈ সানি ল'ম। এইফালে মই মাছখিনি ধুনীয়াকৈ নিমখ আৰু জলকীয়া দি কিনে মই ভালকৈ সানি ল'লোঁ। এতিয়া মই এই তৰাপাতখনত ধুনীয়াকৈ মানে ভালকৈ দি ল'ম, যাতে অলপো মাছ ওলাই নাযায়। বাৰু যেতিয়া মই পেকিং কৰিছিলোঁ তেতিয়া এটা দুটা মাছ পৰি গৈছিলে, হ'লেও পাছত মানে আকৌ থৈ ল'লোঁ ভালকৈ। তো সদায় যেতিয়া এইটো পেকিং কৰিব, সদায় পূৰা টাইটকৈ কৰিব, যাতে এটাও মানে মাছ ওলাই নাযায়। তো মোৰতো পৰিয়ে গৈছিলে। চ' এনেকৈ ভালকৈ ধুনীয়াকৈ পেক কৰি কিনে আপোনালোকে এডাল ৰছী বা ইয়াৰ পৰাই মানে এই তৰাপাতখনৰ পৰাই মানে এটা ৰছী বনাই কিনে আপোনালোকে বান্ধি ল'ব পাৰিব। আৰু এইফালে মই দি লৈছোঁ টাৱা। সেই টাৱাখনত মই ধুনীয়াকৈ পূৰা ল' ফ্লেম, এতিয়া বাৰু হাই ফ্লেম হৈ আছে, কিন্তু ল' ফ্লেম কৰি কিনে মই পটাৰ শিল এটা আছিলে, তো সেই শিলটো ওপৰত দি দিছোঁ, যাতে মাছখিনি পৰি নাযায় আৰু মানে বস্তুটো ধুনীয়াকৈ খাপ খাই যায়, পাতত সিজি যায় মানে। তো এয়া মই এনেকৈ দি দিছোঁ। আৰু যদি আপোনালোকৰ গেছটো একদম ফুল হৈ থাকে, ফুল নকৰিব কেতিয়াও, কাৰণ ফুল কৰিলে জ্বলি যাব। একেবাৰে ল' ফ্লেমত এই পাতত দিয়া মাছখিনি সিজাবলৈ চেষ্টা কৰিব। আৰু এইফালে মই মাছ পাতত দি দিলোঁ। এতিয়া ইয়াক অলপমান দেৰি থৈ দিম, যেতিয়ালৈকে নিসিজে। তেতিয়ালৈকে মই যিটো মাছ পুৰিছিলোঁ যে শুকান মাছটো, সেই শুকান মাছটো খুন্দি লওঁ। আৰু এইফালে লৈ ল'লোঁ মই গ্লাছ। এই গ্লাছত দি দিলোঁ মই এতিয়া আদা, তাৰপিছত ৰচুন আৰু আদা বেছিকৈ নিদিব, বেছিকৈ দিলে তিতা হৈ যাব। আদা আৰু ৰচুন গোটেইখিনি একেলগত দি ল'ব।
তাৰপিছত এয়া হৈছে ধান জলকীয়া, এইখিনিও মই খুন্দি দিম। তাৰপিছত এইকেইটা হৈছে কেইটামান পিঁয়াজ বাচি গৈছিলে অথনি মানে ভাজি দিওঁতে, তো সেইকেইটা পিঁয়াজো মই অলপমান মানে পিচি দিম ইয়াতে, বেছি নহয়। আৰু এইখিনি হৈছে মোৰ শুকান মাছৰ পোৰা, তো এইখিনি মই গোটেইখিনি ইয়াত গ্লাছটোত দি ল'ম। মানে আপোনালোকে মিক্সিত পিচিব পাৰে হা, কিন্তু মিক্সিত পিচিলে কি হয় বস্তুটো পূৰা গুড়ি হৈ যায় যে, সেইটো কাৰণে মানে খাবলৈ বেয়া লাগে। যেতিয়া এনেকৈ খুন্দি কিনে পিছা হয় তেতিয়া মানে খুন্দা হয়, তেতিয়া বেছি ভাল লাগে, মানে টেষ্টটো বেছি আহে। তো এইখিনি মই এতিয়া গোটেইখিনি গ্লাছত দি ল'ম, তাৰপিছত ভালকৈ খুন্দি ল'ম। আৰু এনেকৈ মোৰ খুন্দা এইখিনি প্ৰায় হৈ গ'ল। আৰু এতিয়া মই এইখিনি চিলি ফ্লেক্স এইখিনি মই ঘৰত বনাইছিলোঁ, মানে ইয়াত ক'লা নিমখ, তাৰপিছত অলপমান জলকীয়া, তাৰপিছত আৰু যোনটো শুকান জলকীয়া পায় যে ৰেড কালাৰটো, তো সেইটো মই ৰ'ষ্ট কৰি কিনে, আৰু অলপমান গুটি জালুক আছিলে সেইখিনি ৰ'ষ্ট কৰি কিনে মই পূৰা মানে এই গ্লাছটোতে মই পূৰা খুন্দি দিলোঁ। তাৰপিছত চিলি ফ্লেক্স নিচিনা ঘৰত বনোৱা চিলি ফ্লেক্স হৈ গ'ল। তো এইখিনি অলপমান দি দিম যাতে ইয়াৰ ফ্লেভাৰটো অলপমান ভাল হয়, জ্বলা জ্বলা লাগে। ধান জলকীয়া দিছোঁ বাৰু, কিন্তু হ'লেও মানে ৰ'ষ্টেড ইনগ্ৰিডিয়েণ্টছৰ পৰা বনোৱা এইখিনি চিলি ফ্লেক্সখিনি দি দিছোঁ যাতে ফ্লেভাৰটো অলপ বেলেগ হয়। আৰু এনেকেই খুন্দি খুন্দি মই ধুনীয়াকৈ মোৰ পেষ্টটো ৰেডি কৰি লওঁ। তাৰপিছত মই আৰু এটা ৰেচিপি আছে, লাষ্ট ৰেচিপি, মই আপোনালোকক দেখাম একদম লাষ্টলৈ, শেষলৈ। গতিকে ক'তো নাযাব, চাই থাকক মোৰ ভিডিঅ'টো শেষলৈ। আৰু এয়া ৰেডি আমাৰ শুকান মাছৰ চাটনি। আৰু এইফালে মোৰ 10 মিনিটমান হৈ গ'ল। 10 মিনিটৰ পিছত মই এই পাতখন লুটিয়াই দিম, কাৰণ এইফালে দেখিছেনে, এইফালে মই গেছটো বাৰু একদম ল' ফ্লেমত কৰিছিলোঁ, হ'লেও মানে অলপ জ্বলা হৈছে। বাৰু এইটো একো নহয়, মাছকেইটা জ্বলা নাই, পাতখনহে অলপ ক'লা হৈছে। এইবাৰ একেবাৰে শেষ চব্জিটো বনাইছোঁ, সেয়া হৈছে কলডিলৰ লগত ব্ৰইলাৰ মাংস। কোনে কোনে খাইছে মোক জনাব ভিডিঅ'ত। চ' ব'লক ভিডিঅ'টো পলম নকৰি তেতিয়াহ'লে আমাৰ প্ৰচেছটো ষ্টাৰ্ট কৰোঁ। আৰু এইফালে মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। এয়া হৈছে কলডিল, মই কলডিল কাটি ল'লোঁ। তাৰপিছত এয়া আদা ৰচুন, তাৰপিছত এয়া জলকীয়া, গুটি জালুক আছে। এইফালে অলপমান পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত এইখিনি হৈছে ব্ৰইলাৰ মাংস। আৰু এইফালে জুইটো জ্বলি আছে। চ' এতিয়া আমাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া এই গৰম তেলখিনিত মই পিঁয়াজখিনি ভাজি ল'ম যেতিয়ালৈকে গল্ডেন ফ্ৰাই হৈ নাযায়। তাৰপিছত মই ইয়াত অলপমান হালধি দিম, হালধি যাতে কালাৰটো উঠে। তাৰপিছত এইখিনি গল্ডেন ফ্ৰাই হোৱালৈকে ভাজিম। তাৰপিছত এতিয়া মই ইয়াত দি দিছোঁ আদা ৰচুন, কাৰণ মাংসত আদা ৰচুন নিদিলে টেষ্টটো মানে ভালেই নালাগে। আদা ৰচুন দিলেহে মানে মাংসৰ টেষ্টটো বেছি ভাল লাগে যে, সেইটো কাৰণে মই ইয়াত আদা ৰচুন দি ইয়াক ধুনীয়াকৈ ভাজি ল'ম। আৰু এইফালে দেখিছে মছলাখিনিত গোটেইখিনি তেল এৰি দিলে, মানে তেল এৰি দিলে একেবাৰে, তাৰমানে মোৰ মছলাখিনি পূৰা সিজি গ'ল। এতিয়া মই সিজা মছলাখিনিত মই দি দিছোঁ ব্ৰইলাৰ মাংস, মানে ব্ৰইলাৰ নহয়। তো এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে গোটেইখিনি সিজি নাযায়। আৰু ইয়াত বেছিকৈ টেষ্ট হ'বলৈ মই ইয়াত দিম 1 চামুচ জিৰা, তাৰপিছত 1 চামুচ ধনিয়া, আৰু সোৱাদ অনুসৰি নিমখ, কাৰণ নিমখটো দিলেহে আপোনালোকৰ মানে ভাজিটো সিজিব। সেইটো কাৰণে মই জুইত বনাইছোঁ কাৰণে মই এতিয়া ইয়াত নিমখটো দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি ল'ম, একদম কমটি জুইত দেই। জুইটো যদি বেছি দি দিওঁ তেতিয়া কিন্তু মানে জ্বলি যাব পাৰে, দেৰি যাব। সেইটো কাৰণে একদম কমটি জুইত মই এইটো বনাইছোঁ। আৰু এতিয়া 10 মিনিটৰ পিছত মই আপোনালোকক দেখাইছোঁ মাংসখিনি কেনেকুৱা হৈছে। এয়া চাওক, মই নিমখটো দি দিলোঁ কাৰণে গোটেই তেলখিনি ওলাই গৈছে আৰু মানে ধুনীয়াকৈ ভাজ খাই গৈছে। আৰু মোৰ মাংসখিনিত মানে অলপ কালাৰটো অলপ লাইট হৈ আছিলে কাৰণে মই ইয়াত ৰেড চিলি দি দিলোঁ যাতে কালাৰটো ধুনীয়া হৈ উঠে। আৰু ইয়াত মই ধুনীয়াকৈ মিক্স কৰি দিম, একদম কমটি মই জুইতে সিজাই আছোঁ গোটেইখিনি বস্তু। তাৰপিছত এনেকৈ যেতিয়া মিক্স কৰি দিম, তাৰপিছত আউটকাম কালাৰটো আপোনালোকৰ হ'ব এনেকুৱা, কাৰণ এইখিনি গোটেইখিনি মই মিক্স কৰিয়ে দিলোঁ, অলম'ষ্ট সিজিয়ে গ'ল। আৰু এয়া দেখিছে গোটেইখিনি হৈ গ'ল। একেবাৰে লাষ্টত মই দি দিছোঁ মিট মছলা। আৰু এই গোটেইখিনি মই ভালদৰে মিক্স কৰি কিনে চব ভালকৈ ভাজি ল'ম যাতে ধুনীয়াকৈ সিজি যায়, চব যাতে মিক্স হৈ যায়। তাৰপিছত একেবাৰে লাষ্টত মই ইয়াত দি দিছোঁ কলডিল, আজিৰ ভিডিঅ'ৰ চবতকৈ মানে স্পেচিয়েল ডিছ। তো এয়া হৈছে কলডিল আৰু ব্ৰইলাৰ। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে ভালকৈ সিজি নাযায়। মাংসখিনিতো সিজিয়ে গৈছে, কলডিলখিনি খালি সিজিবলৈ বাকী আছে। তো এইখিনি একেবাৰে কমটি ষ্টিমত, মানে ল' ষ্টিমত, যদি জুইত বনাইছে তেতিয়াহ'লে জুইটো আঁতৰাই দিব, আৰু যদি গেছত বনাইছে তেতিয়াহ'লে একদম ল' ষ্টিমত দিব আৰু 10 মিনিটমান ঢাকি থৈ দিব। তাৰপিছত একেবাৰে সিজাৰ পিছত মাংসখিনি আৰু কলডিলখিনি এনেকুৱা হৈ যায়। চ' এয়াই আছিল আজি মোৰ কলডিল আৰু ব্ৰইলাৰ মাংসৰ এটা ৰেচিপি। আৰু এয়া দেখিলে মোৰ গোটেইখিনি ভাজি মেলি হৈ গ'ল, গোটেইখিনি ৰেচিপি অলম'ষ্ট হৈ গ'ল। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে।
আৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দ্য মিক্স মিল। তেতিয়াহ'লে মোৰ প্লেটখন আজি সজাই লওঁ।